2023 চনৰ এটা বিশেষ টুইট যে এইবাৰ আইপিএলত মই অন্ততঃ 4টা 6 কোবাম বা 4টা 6 কোবাম আৰু তাৰ পাছতেই ট্ৰলিং ঠাট্টাৰ বৰষুণ আৰু সেই বৰষুণৰ মাজতেই হাৰ্ষ ভোগলৰ দৰে প্ৰখ্যাত কমেণ্টেটৰৰো এই টুইট কৰা বিশেষ ক্ৰিকেটাৰজনক ঠাট্টা যে ৰাজস্থান ৰয়েলছে তেওঁলোকৰ খেলুৱৈসমূহ নিৰ্বাচন কৰে এনেধৰণে যে 5টা বোলাৰ লয় 5টা বেটসমেন লয় আৰু এগৰাকী ৰিয়ান পৰাগক লয় হয় আজিৰ ভিডিঅ'টোত কথা পাতিম ৰিয়ান পৰাগৰ বিষয়ে হয় এই ধৰণৰ ট্ৰলিং এই ধৰণৰ ঠাট্টা মস্কৰা ইমানখিনি ট্ৰলিং কৰাৰ পিছত যোৱা 28 মাৰ্চ তাৰিখে জয়পুৰত হৈ যোৱা ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলৰ মাজৰ যিখন ক্ৰিকেট খেল সেই ক্ৰিকেট খেলত ধুৱাদাৰ প্ৰদৰ্শন কৰিলে ৰিয়ান পৰাগে আৰু কেৱল মাত্ৰ 45টা বলতে 84 ৰান কুবাই সমগ্ৰ ভাৰতৰ বুকুতে জিলিকি উঠিল আৰু সমগ্ৰ ভাৰততে অসমৰ নামটোকো উজলাই তুলিলে আৰু লগে লগে ইৰফান পাঠান ৰবিন উথাপ্পা সূৰ্য কুমাৰ যাদৱৰ দৰে খেলুৱৈয়ে তেওঁক প্ৰশংসাৰে উপচাই তুলিলে গতিকে এয়া প্ৰত্যেকজন অসমীয়াৰ বাবে এটা গৌৰৱৰ বিষয় যে অসমৰ এগৰাকী খেলুৱৈ আইপিএলত ইমান ভাল প্ৰদৰ্শন কৰিছে আৰু ভৱিষ্যতলৈ যদি তেওঁ ভাৰতীয় ক্ৰিকেট দলতো যদি স্থান পাই যায় তেতিয়া হেও নিশ্চয়কৈ এক আচৰিত হ'বলগীয়া বিষয় নহ'ব ৰিয়ান পৰাগৰ গোটেই যিটো যাত্ৰা এই যাত্ৰাটোৰ পৰা আমি কি শিকিব পাৰোঁ আমি যদি ৰিয়ান পৰাগৰ গোটেই আইপিএলৰ যাত্ৰাটো চাবলৈ যাওঁ যে আৰম্ভণিৰে পৰা কিন্তু তেওঁ ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল আইপিএলৰ যোৱাটো সিজনলৈ তেওঁ অতি বেয়া প্ৰদৰ্শন কৰি আহিছিল আৰু তাৰ বাবে সমগ্ৰ ভাৰতৰ লগতে অসমতো তেওঁ সাংঘাতিক ট্ৰলিং সাংঘাতিক ঠাট্টাৰ সন্মুখীন হৈছিল কিন্তু ইমানখিনি ঠাট্টা ইমানখিনি ট্ৰলিঙৰ সন্মুখীন হোৱাৰ পিছতো অৱশেষত তেওঁ আইপিএলত ভাল প্ৰদৰ্শন কৰিব পাৰিলে তেওঁ আইপিএলত উজলি উঠিব পাৰিলে গতিকে ৰিয়ান পৰাগৰ এই যাত্ৰাটোৰ পৰা আমি কেইটামান কথা শিকিব কিন্তু পাৰোঁ আমি কি শিকিব পাৰোঁ আমি আমাৰ সমাজখনৰ বিষয়ে শিকিব পাৰোঁ যে আমাৰ সমাজখন হৈছে এনেকুৱা এখন সমাজ যে যেতিয়া আপুনি বিফলতা পাব নহয় আপুনি কষ্ট কৰি থাকিব নিৰন্তৰ কষ্ট কৰি থাকিব আৰু কষ্টৰ পিছতো আপুনি বিফলতাৰ পিছত বিফলতাৰ পিছত বিফলতা যেতিয়া পাই গৈ থাকিব তেতিয়া এই সমাজখনে আপোনাক দবাই পেলাব আপোনাক ঠাট্টা কৰিব মস্কৰা কৰিব আৰু আজিকালি আধুনিক সমাজক ট্ৰল নাম দি যি ঠাট্টা কৰা হয় সেই ট্ৰলিং কৰিব মূলতঃ আপোনাৰ মানসিক স্থিতি একেবাৰে ভাঙি পেলাব কিন্তু আপুনি যদি তৎসত্ত্বেও কষ্ট কৰি এদিন সফল হ'ব এই যে আপোনাক ট্ৰল কৰিছিল এই যে আপোনাক ঠাট্টা কৰিছিল এই যে আপোনাক মস্কৰা কৰিছিল এই মানুহখিনিয়ে কিন্তু তেতিয়া আপোনাক প্ৰশংসাৰে উপচাই পেলাব আপোনাৰ গুণ বখানি তত নোপোৱা হ'ব ৰিয়ান পৰাগৰ ক্ষেত্ৰতো ঠিক একেই ঘটনাটোই হৈছে ইমান দিনে ট্ৰল কৰি থকা ইমান দিনে ঠাট্টা কৰি থকা মানুহখিনিয়ে কিন্তু ৰিয়ান পৰাগৰ এই ভাল প্ৰদৰ্শনৰ পিছত তেওঁক প্ৰশংসা কৰিছে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে দ্বিতীয় কথা আমি শিকিব পাৰোঁ আমি জীৱনত যিমানেই বিফলতা নাপাওঁ কিয় আমি সদায় চেষ্টা কৰি যাব লাগে ৰিয়ান পৰাগে বিফলতা পাই আছিল কিন্তু তেওঁ চেষ্টা কৰি গৈছিল তেওঁ বিফলতাৰ পিছত বিফলতা পোৱাৰ পিছতো ট্ৰলিঙৰ পিছত ট্ৰলিং পোৱাৰ পিছতো চেষ্টা অব্যাহত ৰাখি গৈছিল আৰু অৱশেষত তেওঁ এটা ভাল ফল পাব পাৰিছে এই কথাটোকে গীতাতো কোৱা হৈছে গীতাত কোৱা হৈছে যে কৰ্মণ্যে বাধিকৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফলে হেতু ভূৰ্মা তে সংগস্ত সৎকৰ্মণি ইয়াৰ অৰ্থ হৈছে যে আপুনি আপোনাৰ কৰ্মটো কৰক আপোনাৰ কৰ্মতহে অধিকাৰ আছে আপোনাৰ ফলত কেতিয়াও অধিকাৰ নাই গতিকে আপুনি যদি আপোনাৰ কৰ্মটো ভালদৰে কৰি যায় তেতিয়াহ'লে আপুনি এদিনাখন নহয় এদিনাখন নিশ্চয়কৈ ভাল ফল পাব পাৰিব ঠিক একেদৰে ৰিয়ান পৰাগেও নিজৰ কৰ্ম কৰি গৈছিল ইমানখিনি ট্ৰল ইমানখিনি বিফলতাৰ পিছতো তেওঁ নিজৰ কৰ্ম কৰি গৈছিল বাবেই আজি এটা ভাল ফল পাইছে আজি ইমানখিনি দিগ্গজ খেলুৱৈৰ দ্বাৰা তেওঁ প্ৰশংসিত হৈছে সমগ্ৰ ভাৰত সমগ্ৰ অসমৰ দ্বাৰাই তেওঁ প্ৰশংসিত হৈছে গতিকে আমি ৰিয়ান পৰাগৰ ঘটনাটোৰ পৰা দ্বিতীয় যিটো শিক্ষা সেই শিক্ষাটো পাওঁ যে আমি কৰ্ম কৰি যাব লাগে যিমান বিফলতা নাহক আমাৰ জীৱনত যিমান ট্ৰলিং আমি নাপাওঁ আমি সদায় কৰ্ম কৰি যোৱা উচিত আৰু তৃতীয়তে ৰিয়ান পৰাগৰ এই ঘটনাটোৰ দ্বাৰা আমি নিজে এটা সংকল্প লোৱা উচিত আমি কি সংকল্প লোৱা উচিত এই মই যে অলপ আগতে ক'লো যে আমাৰ সমাজখনৰ বৈশিষ্ট্য এটাৰ কথা যে আমাৰ সমাজখনে যিগৰাকী মানুহে বিফল হয় বা বিফলতা পাই থাকে সেই মানুহগৰাকীক ঠাট্টা কৰি দবাই পেলায় আৰু সেই মানুহগৰাকীয়ে সফলতা পালে প্ৰশংসাৰে উপচাই দিয়ে গতিকে আমিও যিহেতু সেইখন সমাজৰে অংশ আমিও যিহেতু সেইখন সমাজৰে অংশীদাৰ গতিকে কৰবাত নহয় কৰবাত আমিও কিন্তু কেতিয়াবা নহয় কেতিয়াবা এই বিফল হোৱা মানুহক কিন্তু
ঠাট্টা কৰাৰ কোনোবাখিনিত নহয় কোনোবাখিনিত আমাৰো নিশ্চয়কৈ অলপ হ'লেও অৰিহণা আছে। মই কোৱা নাই যে সকলোৰে অৰিহণা আছে, কিন্তু বহু সংখ্যকৰে অলপ নহয় অলপ হ'লেও মানসিকতাত বা মেণ্টেলিটিত সেই চিন্তাধাৰাটো আছে যে বিফল হোৱা মানুহটোক তেওঁ ভাল চকুৰে চাবলৈ নিবিচাৰে। গতিকে আমি আজি সংকল্প লোৱা আহকচোন যে আমাৰ ওচৰে পাজৰে যিসকল মানুহে, যিসকল লোকে বা যিসকল আমাৰ বন্ধু বান্ধৱীয়ে কষ্ট কৰি আছে কিন্তু সফল হ'ব পৰা নাই, তেওঁলোকক আমি ঠাট্টা কৰাৰ পৰিৱৰ্তে আমি অলপ উৎসাহ যোগাওঁ আহকচোন। সাধাৰণতে আমি কি কৰোঁ, যদি আমাৰ লগৰ মাজৰে এজনে আহি কয় যে মই IAS অফিচাৰ হ'ম, আমাৰ মনত লগে লগে এটা ভাৱ আহে, এনেই গোটেই IAS অফিচাৰ হ'ব। যদি আমাৰ লগৰ এগৰাকীয়ে আহি আমাক কয় যে মই এগৰাকী ভাল ইউটিউবাৰ হ'ম, মই ভালকৈ ভিডিঅ' বনাম, বা মই এগৰাকী ভাল জাৰ্নেলিষ্ট হ'ম, বা মই এগৰাকী এক্টৰ হ'ম, বা মই এগৰাকী গায়ক হ'ম, ছিংগাৰ হ'ম, তেতিয়া আমাৰ মনত কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত গোটেই ইমান ডাঙৰ ছিংগাৰ হ'ব, ইমান ডাঙৰ অভিনেতা হ'ব, এই চিন্তাধাৰাটো কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত আহে। মই কোৱা নাই যে সকলোৰে আহে, কিন্তু বেছিভাগৰে কিন্তু আহে। গতিকে বলকচোন আমি আজি সংকল্প লওঁ যে আমাৰ ওচৰে পাজৰে যিসকল লোকে এনেধৰণৰ লক্ষ্য লৈ কাম কৰি আছে, কষ্ট কৰি আছে কিন্তু সফল হ'ব পৰা নাই, তেওঁলোকক আমি অলপ সঁহাৰি দিওঁ আহকচোন। আমি ঠাট্টা কৰাৰ পৰিৱৰ্তে তেওঁলোকক অলপমান উৎসাহ যোগাওঁ আহকচোন। তেতিয়া কি হ'ব, তেওঁলোকে যে এই কষ্টবিলাক কৰি আছে, এই কষ্টবিলাকত আপুনি যোগোৱা অলপমান উৎসাহৰ বাবে তেওঁ এই কষ্টবিলাক কৰিবলৈ নতুন উদ্যম পাব, তেওঁ নিজৰ সপোনটোক জীয়াবলৈ নতুন অলপ সাহস পাব। আৰু তেতিয়া দেখিব আমাৰ এই সমাজখন বৰ ধুনীয়া হৈ পৰিছে। তেতিয়া দেখিব সমাজত কষ্ট কৰি থকা প্ৰত্যেকজন মানুহে সফলতাৰ বাটটো পাবলৈ আগতকৈ বেছি সহজ হৈছে। আৰু তেতিয়া দেখিব আমাৰ মাজৰে পৰাই একোজন ৰিয়ান পৰাগ, একোজন শ্বাহৰুখ খান, একোজন যতীন বৰা, একোজন জুবিন গাৰ্গ, একোগৰাকী হিমা দাস, একোজন নীৰজ চোপ্ৰা ওলাই গৈ থাকিব। আমাক মাথো লাগিব এই কষ্ট কৰি থকা মানুহখিনিক উৎসাহ যোগোৱাৰ অলপমান মানসিকতা। তেতিয়া নিশ্চয়কৈ তেওঁলোকেও তেওঁলোকৰ যাত্ৰাটো কৰিবলৈ, তেওঁলোকে কষ্টখিনি কৰিবলৈ অলপ হ'লেও বেছিকৈ উৎসাহ পাব। গতিকে ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত।